যিহেতু আজি প্ৰিয়মৰ বাৰ্থডে, কালি কৈছিলোঁ যে মই আজি ব্লগ এটা দিম বুলি। দিনত খুব বেছি ব্যস্ত আছিলোঁ আৰু ব্লগটো মানে দিনৰ পৰা শ্বুট কৰিবলৈ নহ'লে। এতিয়া জাষ্ট মই ঘৰৰ পৰা ওলাই আহিছোঁ। প্ৰিয়মৰ লগত আক্ৰামদাহঁত পালেহি অলৰেডি আৰু মই চব দোকান বন্ধ, যিহেতু আজি ছানডে। তো এতিয়া জাষ্ট তাৰ কাৰণে সৰু গিফ্ট এটা ল'বলৈ আহিছোঁ। চ' ব্লগটো সৰু মূৰকৈ বনাম আৰু চাই যাব, খুব ফান কৰিম, ভাল লাগিব, চাই থাকক। সৰু মৰুকৈ ল'লোঁ গিফ্ট এটা। এতিয়া যাওঁ ৰখি আছোঁ চব। মই ইয়াৰ আহি পালোহি প্ৰিয়মতৰ ঘৰ আৰু ইয়াত সকলো আলহী অতিথি। এইজনী ছোৱালীজনী ৰ'ব, মই এখন ধৰিব নোৱাৰোঁ এখনতে। আৰু মই আজি এইটো খুলিলোঁ, এইকেইটা চিলাই। হেপী বাৰ্থডে। আৰু পিছ কাটা মানে বেছি নোখোৱা তুমি। ছোৱালীজনী ঠাণ্ডা লগা নাই। চ' হেপী বাৰ্থডে। আৰু চবেই বি লেটেড হেপী বাৰ্থডে কাইলৈ উইচ কৰি দিবা, মৰ্ণিঙত দিম ব্লগটো, ঠিক আছে? আৰু কথা পাতি আছোঁ, দেখাই আছোঁ। অ'কে। বিমান দা পাপুদা কেমেৰা আহিলে বোলে। কণ্টিনিউ এই ৰচনৰ কথা ক'ব নালাগে। বাৰ্থডে বিয়া দি ন ই নিদিয়ে। প্ৰিয়ম খানা ৰেডি কৰা হৈছে নি? অ' 10:30মান বাজিলে। খাই লওঁ গৰম খাই লওঁ। মামাই মোক বেক টু বেক মানে আক্ৰামকে বেক টু বেক ভিডিঅ' লৈ আছে। মোক বেক টু বেক ভিডিঅ' লৈ আছে। মৰমৰ বিমান দা আক্ৰামকে লগ কবি। এই ষ্টাৰ্টাৰ কিটটো পাইছোঁ, খাই লওঁ। ফেভৰেট একদম বম ধুনীয়া টেষ্টি মটৰ পনীৰিয়া। আৰু মই এতিয়া খাই লওঁ, যিহেতু 10:30 বাজি গ'ল আৰু সোনকালে যাবগৈ লাগিব ঘৰলৈ, যিহেতু মা অকলে আছে ঘৰত। আৰু মই খাই লৈছোঁ দেই। খাই লৈছোঁ আপোনালোকেও খাই লওক। আৰু যাওঁগৈ বহাগী দিছোঁ বিদায়। মোৰ মাৰ বাৰ্থডে আহি আছে, লগ পাম দুনাই। যদি ভিডিঅ'টো চাই অকণমানো ভাল পালে তেতিয়াহ'লে চাই থাকিব অংকুৰ শৰ্মা ব্লগছ এণ্ড ইনফো। আকৌ অতি সোনকালে লগ পাম আৰু এতিয়া যাওঁগৈ। বাই। যদি ভিডিঅ'টো চাই ভাল পালে অকণমানো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব। আকৌ লগ পাম জল্দি। গুড নাইট, বাই।